আদৰ্শ চিকিৎসালয় আৰু কোভিড কেন্দ্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পৰিদৰ্শন। সমগ্ৰ বিশ্বতে মহামাৰী কৰোনাই সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিৱেশ পৰিস্থিতিত বিটিআৰ অঞ্চলৰ জনসাধাৰণক সজাগ সচেতন কৰি কোভিড মুক্ত কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰস্থিত ভেৰগাঁও আদৰ্শ চিকিৎসালয় আৰু কোভিড কেন্দ্ৰ পৰিদৰ্শন কৰে। কাৰ্যবাহী সদস্যগৰাকীয়ে পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। আগন্তুক দিনত ভেৰগাঁও কেন্দ্ৰটোক অধিক উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰিব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে। ৰংচং ভিতৰি কোৱা বাতৰি এটা কথা আছে তেনেকৈ হৈছে চাওক এইটো অকল ভেৰগাঁৱৰ কথা নহয় এতিয়া এনটিআৰ বিটিআৰত বা বিভিন্ন অঞ্চলত হেল্থ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো আজিলৈকে পৰ্যাপ্ত পৰিমাণৰ হোৱা নাই এইটো সঁচা কথা তথাপিতো ইয়াৰ মাজেৰে আমি চলিব লাগিব আৰু মই প্ৰথমতে ধন্যবাদ দিছোঁ আমাৰ ইয়াত যিখিনি সীমিত ষ্টাফ আছে দুজন ডক্টৰ আৰু যিখিনি ষ্টাফ আছে তেখেতসকলে কাম কৰি আছে আৰু ইয়াত যিখিনি পেচেণ্ট পজিটিভ পেচেণ্ট হ'ল পাইছিলে সেইখিনি অলৰেডি নেগেটিভ হৈছে বুলি আমি শুনিবলৈ পাইছোঁ আৰু যোৱাকালিহে 3জন পেচেণ্ট ইয়াত আহিছে আৰু ইয়াৰ কেয়াৰ লোৱা হৈছে তো যিখিনি ইয়াত মেন পাৱাৰৰ প্ৰয়োজন হৈছে ইয়াত অক্সিজেন চিলিণ্ডাৰ প্ৰয়োজন হৈছে এইবিলাক যিটো কথা কৈছে সেইখিনি আমি এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম আৰু ওদালগুৰি জিলা হিচাপে যথেষ্ট ইম্প্ৰুভ হৈছে তো এইখিনি আমি আৰু আগলৈ কমপ্লিটলি মানে বিটিআৰটো কোভিড ফ্ৰী এটা জোন কৰিবৰ কাৰণে আমি এইকেইদিনৰ পৰা পূৰা লাগি গৈছোঁ আৰু আমি ৰাইজক সহযোগ কৰিবলৈ আহ্বান কৰিছোঁ আৰু যিখিনি SOP অসম চৰকাৰৰ পৰা ঘোষণা কৰিছে এই SOPখিনি মানি চলিবলৈ আমি সকলোকে আহ্বান কৰিছোঁ। এতিয়া দেখিছোঁ আমি ইয়াতে OPD কোভিড চেণ্টাৰ বনোৱাৰ লগে লগে ইয়াত যিটো OPD সেইটো মানে কমপ্লিট বন্ধ হৈ গ'ল কিন্তু যাৰ ফলত মানে সাধাৰণ মানে যিখিনি মহিলা আছে গৰ্ভৱতী আছে তেখেতসকলক যথেষ্ট অসুবিধাৰ সন্মুখীন ইয়াৰ কাৰণে আমি ডিষ্ট্ৰিক্ট লেভেলত আজি গৈ আলোচনা কৰিম ওদালগুৰিত আমি আলোচনা কৰি ইয়াৰ ব্যৱস্থাটো কৰি দিম আমি আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰ্যাপ্ত স্বাস্থ্যকৰ্মী নিয়োগ কৰিবলৈ অনাগত দিনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। ভেৰগাঁও ওদালগুৰি জিলা বা সমগ্ৰ বিটিআৰ অঞ্চল কোভিড মুক্ত হ'বই বুলি দৃঢ়মত পোষণ কৰি অসম চৰকাৰৰ কোভিড বিধি মানি চলিবলৈ জনসাধাৰণক আহ্বান জনায়। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.